কি খবৰ বন্ধুসকল, মই মানে নতুন এটা ভিডিঅ' কথা আহি গৈছোঁ। তো বোলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি হৈছে 28 তাৰিখ নৱেম্বৰ, আঘোণৰ মাহৰ কি তাৰিখ সেইটো নাজানো, কেলেণ্ডাৰখন চেক কৰিবগৈ লাগিব। আৰু আজি হৈছে বৰভেটিত নলগোৱা। তো এতিয়া দুপৰীয়া সময় হৈছে, যাওঁ চাইকেলত অলপ ফুৰিব যাওঁ, ভিতৰতো সোমাওঁ নোসোমাই পিছৰ কথা। আৰু লগত ভাইদা গৈছে, তো বোলক এনজয় কৰক ভিডিঅ'টো। ঘৰৰ পৰা কিছু দূৰ অহাৰ পিছত আমি এতিয়া বৰ্তমান এটা ৰাস্তাত গৈ আছোঁ, যোনটো ৰাস্তা 37 ৰাস্তা ঘাইপথৰ পৰা বৰভেটি নামঘৰলৈ সংযোগ কৰে। আৰু সেইটো ৰাস্তা আগলৈ গৈ গৰুমৰা হৈ দেৰগাঁৱলৈ যাব পাৰি। তো সেইটো ৰাস্তাত আমি এতিয়া বৰ্তমান কণ্টিনিউ কৰি আছোঁ আমাৰ যাত্ৰাটো। আৰু মোৰ লগত আজি আছে অৰ্কিড, এইটো আৰু ইউনো সৰুকৈ ভিডিঅ' বনাম বুলি কৈছে, বনা বোলো জছত বনাম বুলি কৈছে, বনাই দে। আৰু ময়ো বনাইছোঁ একেই। আৰু যিহে গৰম পৰিছে, হাফ স্পৰ্টিং পিন্ধি লৈছোঁ আৰু হেণ্ড গ্লোভছ প্ৰটেক্টৰ লগাই লৈছোঁ হাতত। দেখাম কেনেকৈ চাওক, এই চাওক লগাই লৈছোঁ, কৰিম তেনেকৈ আৰু গৈ থাকিব লওক। আৰু ৰাস্তাটো কণ্ডিশ্যন বহুত বেয়া, আপোনালোকক কি ক'ম মই গাইছ, ৰাস্তাৰ কণ্ডিশ্যনৰ কথা ক'বলৈ মানে লাজেই লাগে। জল্দি ভাল হৈ যাব লাগে বুলি ভাবিছোঁ, যদি হৈ যায়তো ভালেই বাৰু, নহ'লেতো কি কৰিম, উপায় নাই, কি হ'ব উপায় নাই। তো মোৰ লেফ্ট চাইডে আছে এইখন, এইবাৰ ষ্টাৰ্ট হয় আৰু মালু পথাৰ। আৰু এইখন বিল্ডিংটো যে দেখিছে, সেইটোখন হৈছে DPS যোৰহাট, দিল্লী পাব্লিক স্কুল যোৰহাট। আৰু এইখন স্কুলখন য'ত স্থাপিত আছে সেইখন আগতে পথাৰ মাটি আছিলে হা, এতিয়া কি কয় এতিয়া বিলাক নাজানো। আৰু এইফালে এখন গাঁও আছে, এখন প্ৰভূতা বুলি কয়। আৰু এজন গৈছিলে চাইকেলৰ মানুহত। আৰু ফাইনেলি এটা গাঁৱলীয়া পৰিৱেশৰ নিচিনা দেখিবলৈ পাইছোঁ। মানে এটা দেখি ভাল লাগিছে যে মানে এই মানুহবিলাকে মানে ডাঙৰ যে ঠেলাখন ৰখি আছে ন, সেইটো মোৰ মানে চাই বেছি ভাল লাগিছে। আৰু আমাৰ যিটো বেয়া অৱস্থা হৈ গৈছে ন, আপোনালোকক মই কি ক'ম, মাই গড, মানে লেতেৰা একদম লেতেৰা, নেক্সট লেভেল ধূলি ৰাস্তাত। আৰু এনেকুৱা ধূলি মই কোনো ৰাস্তাত আজিলৈকে দেখা নাছিলোঁ, কিন্তু এতিয়া আহিবতো মন গৈছে, আহিছোঁ ন, তো কথাটো সেইটোৱে। কিন্তু এতিয়া চাইকেল থ'বতে জেগা নাই বাৰু, চাইকেল থ'লোঁ, লক কৰিলোঁ, কিন্তু চেণ্ডেলযোৰ ক'ত থ'ম। তো চাওক চেণ্ডেলযোৰ আমি কি কৰিলোঁ, মানে চাইকেলৰ লগত, একচুৱেলি আইডিয়াটো মোৰ আছিলে, চাওক না কি কৰি যাম। তো আমি এতিয়া গৈ আছোঁ বৰ্তমান, আৰু অৰ্কিড আহিছে আমাৰ লগত। তো চাইকেলখন পাৰ্কিঙত লগাই দিলোঁ ফ্ৰী অফ কষ্ট, নাজানো কি। তো আমি যোনখন মেইন দুৱাৰ সেইফালে আমি সোমাই গুচি আহিলোঁ বৰ্তমান। আৰু মানুহ মানে ইমানেই ভিৰ আছে, কি ক'ম অলপ লগত ষ্টেপটো নামিলোঁ, ষ্টেপটো আছে, তাৰপিছত লগত পৰিৱেশটো দেখাই আছোঁ। নিশ্চয় কথা নক'লেও হয়, গাঁৱৰ গায়ন বায়নৰ দল, গাঁৱৰ গায়ন বায়নৰ দল আৰু বৰামুখ গাঁৱৰ গায়ন বায়নৰ দল তৃতীয় স্থান অধিকাৰ কৰিছে। গাঁৱৰ গায়ন। অ' মাই গড, বাপৰে ইমান সোপা চাকি জ্বলাইছে, আৰু নিমখৰ পেকেট চাওক না, বাপৰে অ' গাইছ, ইমান সোপা মানে নিমখৰ লগত। আৰু আগতেতো ওপৰত চাকি জ্বলাব দিছিলে, বাট এতিয়াতো একদম বন্ধ কৰিলে ট'টেলি, মানে কেলৈ বন্ধ কৰিলে, বাট সেইটো মোৰ সম্ভৱ এইটো নিমখটো ওপৰত দি আছে কোনোবাই, সেইটো কাৰণেও হ'ব পাৰে, বা কিবা পলিথিন জাতীয় বস্তু পেলাই সেইটো কাৰণেও হ'ব পাৰে চাগে দেই। আৰু ইয়াৰ একেই চাওক, আমি ফুটপাথটোত আমি মানে খোজকাঢ়ি আহিছোঁ গোটেই 4 ৰাউণ্ডটো, এটা গোল ৰাউণ্ড মাৰিম। আৰু ওপৰত ভেটিটো আছে, মেইন ভেটিটো আগতে দিছিলে, তাত এতিয়া বৰ্তমান চাকি জ্বলাব নিদিয়া হৈছে। মানে এতিয়া আমি আছোঁ ফুটপাথটোত ঘূৰি ফুৰিছোঁ, যোনটো ফুটপাথ মানে হেৰিয়ৰ এই মানে যোনটো মেইন ভেটিটো কিনাৰত চাৰিওপাশে এটা আছিলে ফুটপাথত আমি ঘূৰি ফুৰিছোঁ। আগতেতো নাছিলে, কিছু বছৰ আগতেতো নিৰ্মাণ কৰা হৈছে। আৰু আগতে হেৰি আছিলে, যোনটো ভেটি আছে ওপৰত, ভেটিটোত চাকি জ্বলাইছিলে, বাট এতিয়া কেইদিন মানা কৰিলে সেইটো কথা আমি নাজানো। আৰু ইউ আহিছে, ইউ ভিডিঅ' বনাই আছে, ইফালে চিনেমেটিকো বনাইছে। অলপ দেৰি ঘূৰিলোঁ, আমি এটা ৰাউণ্ড মাৰিলোঁ, কমপ্লিট হোৱা নাই এতিয়ালৈকে, কমপ্লিট হ'ব অলপ দেৰিকৈ। আৰু ৰৈ পেলাই অলপমানে ৰখিলোঁ ফটো শ্বটৰ কাৰণে হা।
আৰু এইটো চাওক তলত ৰখি আছে ই ফেচ কৰি বুলি ক'ব বেয়া পাইছে হা আৰু ঘূৰি মানে মানুহ মানে এইবছৰ হৈছে আৰু মানে ৰাস্তাটোৰ কথা আপোনালোকক আগতে কৈছোঁ এতিয়া কৈছোঁ ৰাস্তাটো মানে ইমানে বহুত বেয়া ৰাস্তা বহুত মানে ভবা নাছিলোঁ ইমান বেয়া ৰাস্তা হ'ব বুলি ক'ত আছে সমূহ গায়ন বায়নৰ দলৰ ভিতৰত আৰু এতিয়া আমি এখন দলং দেখাম শৃংখলিতভাৱে দলংখন এটা পুখুৰীৰ ওপৰত আছে পৰিৱেশন কৰা গায়ন বায়নৰ নদী নহয় ই এনেই কৈছে দেই ই মানে অলপ মানে ল'ৰাটোৰ ওপৰত ধেমিলে তাৰমানে কি নাজানো এইগিলা চিনেমেটিক শ্বট অকল বনাব জানো বাকী দলংখন এইখন দলংখন এইখনেই হয় যোনখনৰ কথা অলপ মই ইফালে দেখাইছোঁ সি তাত আৰু অঁ এতিয়া দেখিব মোক আপোনালোকে এই লাইটটোৰ কাৰণে এইবিলাক অকণ প্ৰব্লেম হৈ গৈছে কি হৈছে নাজানো আৰু মানে দলংখনৰ ফটো মাৰিবলৈ মানে